Hello everyone, welcome back to my YouTube channel. More YouTube channelৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। বৰ্তমান মোৰো ভাল আৰু আজি হ'ল ভাইটিৰ বিয়া দিনাখন এনেকৈ ৰাতিপুৱাই ঘৰতে মানে গা পাটো ধুই একেবাৰে কাপোৰ কানি এযোৰ পিন্ধি ওলাই মেলি আহিছোঁ। যিহেতু ৰাতি আকৌ ঘৰলৈ গুচি গ'লোগৈ, এইকেইদিন ইয়াতো আলহী দুলহী বেছি, সেইকাৰণে মানে ৰাতি আকৌ খাই বৈ গুচি যাওঁগৈ। সেইকাৰণে ৰাতিপুৱা এতিয়া সোনকালে গুচি আহিলোঁ আৰু আহি পেলাই প্ৰায় কামবোৰ হ'লেই দেখিছোঁ। মানে এতিয়া যিহেতু ল'ৰা শুলে, সেইকাৰণে ভাবিছোঁ ওপৰত এনেকৈ বিচনা কেইখন অকণমান পৰিপাতি কৰিবলগীয়া হৈ আছিলে, তো সেইখিনিকে বোলো কৰি লওঁ মই আৰু এইখিনিতে ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আগলৈ চাই থাকিব। আজি বিয়াৰ দিনটো আমি কেনেকৈ পাৰ কৰোঁ, বাকী গোটেইখিনি আপোনালোকক দেখাই থাকিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মই বিচনাখিনি পাৰি লওঁ, তাৰপিছত আপোনালোকক আকৌ দেখাই আছোঁ। আৰু এইফালে এতিয়া মোৰ বিচনা পাৰি ৰেডি হৈ গ'ল, বাকী দেখাই আছোঁ ব'লক। এইফালে আমাৰ ড্ৰয়িং ৰুমটোতো কেইখনমান মানে ডাইনিং চাইনিং ৰেডি কৰি থোৱা আছে, যিহেতু একেবাৰে ওপৰতহে ৰিচিপশ্যনটো কৰা হৈছে, সেইকাৰণে বয়সীয়াল মানুহখিনি ইয়াতে বহিব পাৰিব। আৰু এই কাষতে ড্ৰয়িং ৰুমৰ ব্যৱস্থা কৰি থোৱা হৈছে। যিসকলে আঁতৰৰ পৰা আহিব আৰু চবেই ওপৰত ভালো নাপায় যে, তো সেইকাৰণে ইয়াতে বহিবও পাৰিব আৰু লগতে ৰিচিপশ্যনৰ নিচিনাও অকণমান কেইখনমান ডাইনিং দি পেলাই খাব কৰিব পৰাকৈ ব্যৱস্থাটো কৰি থোৱা হৈছে মানে। আৰু এতিয়া আহি গ'লোঁ তলত একেবাৰে, আৰু এয়া আমাৰ পেণ্ডেলৰ কামবিলাক প্ৰায় হৈয়ে গ'ল আৰু কিছু বাকী আছে, সেইবিলাক এতিয়া কৰি থকা হৈছে। আৰু যিখিনি বাকী আছে এয়া অলপ চলপ ফুল চুল লগাবলৈ আছে আৰু কিবা চকী কভাৰ সেইবিলাক লগাই থকা আৰু এতিয়া প্ৰায় 11টামান বাজিলে, মানে ভকতসকলো আহিলে নাম প্ৰসংগ কৰিবলৈ। আৰু এইফালে আকৌ আহিলোঁ বাটলৈ, মানে এনেকৈ ৰাস্তাৰ সন্মুখত মানে ধুনীয়াকৈ এনেকৈ চিম্পুলকৈ ডেক'ৰেশ্যন কৰা হৈছে। ভাবিলোঁ আপোনালোকক অকণমান দেখাই দিওঁ তাকে। আৰু এয়া এনেকৈ কৰা হৈছে। আৰু এতিয়া যাওঁ ব'লক একেবাৰে ওপৰলৈ। ওপৰতনো কি ব্যৱস্থা কৰা হৈছে সেয়া আপোনালোকক অকণমান দেখাই দিওঁ। আৰু এয়া আহি পালোহি ওপৰত, মানে এয়া চব মানে চকী টকী কভাৰ লগাই ৰেডি হৈ গ'ল। যিহেতু বুফে চিষ্টেম কৰা হৈছে, সেইকাৰণে মানে টেবুল চেবুল নাই, ডাইনিং টেবুল চেবুল, তো জেগা যিহেতু আমাৰ কম, সেইকাৰণে তেনেকৈ কৰা হৈছে ব্যৱস্থাটো। আৰু কিছুমানে অসুবিধা পায়, তথাপিও মানে উপায় নাই, যিহেতু চাদৰ ওপৰতে জেগা কম কাৰণে ৰিচিপশ্যনটো কৰা হৈছে। আৰু কি বনোৱা হ'ল সেয়া আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ আমাৰ গোঁসাই মানুহটো উঠিলেই, সেইকাৰণে আকৌ গুচি আহিব লগা হ'ল। পিছত যদি সময় পাওঁ তেতিয়াহ'লে দেখাম আৰু মানে কি আইটেম কৰা হৈছে। তো এইফালে আমাৰ ল'ৰাই নাম গোৱা চাই আছে খিৰিকীৰে উঠি পেলাই। আৰু এতিয়া প্ৰায় 1টামান বাজি গ'ল। এইফালে আমাৰ দৰাক ফটো কেইকপিমান লোৱা হৈছে, আৰু দৰা মানে বিৰাট লাজুকা, সেইকাৰণে আপোনালোককো এনেকৈ অকণমান দেখাই দিছোঁ। পিছত হয়তো সময় নাপাবও পাৰোঁ দেখাবলৈ, সেইকাৰণে আপোনালোককো দেখাই দিছোঁ আমাৰ দৰাটোক। আৰু এইফালে এতিয়া প্ৰসাদ দিছে খাবলৈ, নাম মানে গাই হ'ল যিহেতু। আমাৰ ল'ৰাই এইফালে চব প্ৰসাদ সিঁচাত লাগিছে এতিয়া, আৰু ময়ো মেকআপ চেকআপ কৰি ৰেডি হ'লোঁ। এতিয়া যিহেতু দূৰৰ আলহীবিলাক অহা আৰম্ভ কৰিছে, সেইকাৰণে মানে ৰেডি হৈ আহি গ'লোঁ। আৰু ছোৱালী এইখিনিতে ভিডিঅ' কৰি দিলে অকণমান। আৰু ইফালে সখীও আহিছে, তেনেহ'লে ব'লক সখীক আদৰোঁগৈ।
বৰ্তমান খাবলৈ আহিছিলোঁ আৰু আপোনালোকক ভালকৈ দেখাম বুলি ভাবিছিলোঁ, কিন্তু ল'ৰাই এফালে চাওকচোন হাতেৰে কেনেকৈ টানি আছে, সেইকাৰণে আপোনালোকক ভালকৈ দেখাব নোৱাৰিলোঁ। এইফালে দেখিবলৈ পাইছে পুৰা নাচি আছে চবেই মানে, আৰু আমাৰ গোসাঁই আৰু মই এইফালে পুৰা চাই আছোঁ। মানে গোসাঁই অকণমান শুইছিলে, তাৰপিছত আকৌ উঠিলে এতিয়া। আৰু আজি যিহেতু বেলেগ ল'ৰা মানুহ তাক নাই, মানে ঘৰৰ মানুহকেইটা বাহিৰে সি বেলেগ কাৰো ওচৰলৈকো নাযায়, সেইকাৰণে এতিয়া ময়ে এনেকৈ লৈ পেলাই তাক দেখাই থাকিব লগা হৈছে। তাৰপিছত এতিয়া 9:30 10টামান বাজিলে আৰু মানুহবিলাক অকণমান কমিছে। অলপ পিছতে পানী চানী তুলিবলৈ যোৱা হ'ব, মানে দৰাক নোৱাব। আৰু এইফালে সেইকাৰণে চবেই সুবিধা পাওঁতে ফটো চটো উঠি লৈছে। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক দেখাম দৰা নোৱাৰ পৰা ধৰি বাকী যিখিনি মানে কইনা অহালৈকে। তো আজিলৈ বাই।